নমস্কাৰ পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি মই আপোনালোকৰ সন্মুখলৈ এনেকুৱা এটা কাহিনী লৈ আহিছো এনেকুৱা এজন যুৱকক আপোনালোকৰ সন্মুখত চিনাকি কৰাই দিবলৈ লৈছো যিজন যুৱকে আসলে এটা গল্পৰ কাৰণে জাৰ্মানী ফ্ৰেংকফুৰ্টলৈ যাবলৈ সুযোগ লাভ কৰিছে যিজন যুৱকে আসলতে এটা গল্পৰ বাবে তেওঁ বিশ্বমুখী যাত্ৰা আৰম্ভ কৰিছে এজন প্ৰতিভাসম্পন্ন যুৱ লেখক শিক্ষক আমি আজি আপোনালোকক চিনাকি কৰাই দিম যিজন যুৱকে অতি ভিতৰুৱা অঞ্চল আফুঘাটৰ পৰা জাৰ্মানী এই যি যাত্ৰা সেই সম্পৰ্কে আজি কথা পাতিম সেইজন যুৱক আমাৰ লগত আছে আমি তেওঁৰ লগত চিনাকি হওঁ বলক আৰু এইজন বিকাশ দিহিঙীয়া হয় নমস্কাৰ বিকাশ দিহিঙীয়া মোৰ ভাতৃৰ দৰে আসলতে আজি চিনাকি নহয় বহুত দিনীয়া চিনাকি এক পুৰণা সম্পৰ্ক আছে আমাৰ মাজত আসলতে ঢকুৱাখানাৰ অতি ভিতৰুৱা আফুঘাট নামৰ এটা অঞ্চলৰ পৰা আহি যি আসলতে তেওঁ যাত্ৰা আৰম্ভ কৰিছে জাৰ্মানী ফ্ৰেংকফুৰ্টলৈ যাত্ৰা আৰম্ভ কৰিছে ইতিমধ্যে তেওঁ যিটো গল্প সেই গল্পটো বিশ্বৰ কেইবাগৰাকীও প্ৰখ্যাত লেখক সাহিত্যিকে প্ৰশংসা কৰিছে এনে এটা ভাল খবৰ যদি মই আপোনালোকক নজনাওঁ কেনেকৈ হ'ব বিকাশ মই প্ৰথমতে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ ধন্যবাদ দাদা আচলতে মই খুব এক্সাইটেড হৈ আছোঁ যিজন যুৱকক আমি কিমান বছৰ পূৰ্বে প্ৰায় 5 বছৰমান পূৰ্বে নেকি আমি 7 বছৰমান হ'ব নেকি ঢকুৱাখানাৰ আমি এটা কাম কৰিবলৈ যাওঁতে তেতিয়া লগ কৰি আহিছিলোঁ আৰু সেই যুৱকজনৰ লগত আসলে এটা সম্পৰ্ক আছিল মোৰ এটা যি কেমেৰা কৰি আছে মোৰ অতি আপোন মোৰ অন্তৰংগ বান্ধৱ আমাৰ শশাংক শইকীয়া সেই শশাংক শইকীয়াৰ লগত এটা সংযোগ আছিল প্ৰথমতে মই সেই আমাৰ শইকীয়াৰ লগত সংযোগটো কেনেকৈ হৈছিল সেই কথা কাহিনীটো কোৱাচোন মই গম পোৱা নাছিলোঁ কথাটো সেইটো এটা ইণ্টাৰেষ্টিং কথা এনেকুৱা মই ফটোগ্ৰাফীত মোৰ চখ আছিল শশাংকদাও ফটোগ্ৰাফী কৰি ফুৰে তাৰপিছত তেনেকৈ কিবা কাৰণত তেনেকৈ চিনাকি হ'ল আৰু ইমানে পুৰণা কথা এতিয়া মনতো নপৰে আৰু শশাংকদা মাজুলীৰ ফালে কামত যায় কেতিয়াবা তেনেকৈ যোগাযোগটো হৈছিলে তাৰপিছত এয়া আজি শশাংকদাৰ ঘৰৰ ওচৰতে মই চাকৰি কৰি আছো হাই সেকেন্ডাৰী পঢ়ি থকা দিনৰ কথা মানে ই হাই সেকেন্ডাৰী মই হাই সেকেন্ডাৰী পঢ়ি থকা হাই সেকেন্ডাৰী পঢ়ি আছিলো তেতিয়া হয় মই তেনেকুৱা দিনৰ কথা আসলতে মই এই যিজন বিকাশ দিহিঙীয়াৰ কথা কৈছো ঢকুৱাখানাৰ এজন সন্তান সুসন্তান বুলি ক'ব লাগিব কাৰণ এতিয়া যিহেতু এজন যুৱক হৈও তেওঁ কিন্তু বিশ্বৰ সাহিত্যত এটা নাম তেওঁ লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে এজন যুৱকে বৰ্তমান এতিয়া তুমি ক'ত চাকৰি কৰি আছা মই তেখৰটং নুলিয়াগাঁও প্ৰাথমিক বিদ্যালয় কাকজান অঞ্চলৰ হয় সেইটো এটা ডাঙৰ সংযোগ যিজনৰ লগত আসলতে এটা সম্পৰ্ক আছিল আৰু সেই সম্পৰ্ক থকা ব্যক্তিজনৰ ঘৰৰ কাষতে একেবাৰে আহি চাকৰি পাইছে সেইটো এটা ভাল লগা কথা নহয় সঁচাকৈ মানে মই ভবা নাছিলোঁ মই যোৰহাট এপ্লাই কৰোঁতে মই ভবা নাছিলোঁ যে মই ইয়াতে পাম বুলি তাৰপিছত শশাংকদাক ফোন কৰিছোঁ চাক কৈছে এখন মোৰ ঘৰৰ স্কুল বুলি কৈছে সঁচাকৈ খুব ভাল লগা কথা আমি এতিয়া মূল কথাখিনিলৈ আহোঁ যিহেতু তুমি বিশ্ব এখন সাহিত্যলৈ যাত্ৰা আৰম্ভ কৰিছা তোমাৰ যাত্ৰা আৰম্ভ হৈছে এটা গল্পৰ যোগেদি তোমাৰ এই যাত্ৰাটো আৰম্ভ হৈছে কেনেকৈ সম্ভৱ আচলতে আমি জকাইচুক বুলি কওঁ আফুঘাট ভিতৰুৱা অঞ্চল তাৰ পৰা তোমাৰ এই যিটো বিশ্বমুখী যাত্ৰাটো কেনেকৈ আৰম্ভ হৈছিল ক'বলৈ গ'লে বিশ্বমুখী যাত্ৰাটো কোনো অকল্পনীয় বা অভাৱনীয় আমি গৈ থাকোঁ লাহে লাহে মানে এনেকুৱা হয় কিছুমান কথা ভবা নাযায় নহবাকৈ কেতিয়া কিছুমান ঘটি যায় মই এইটো কথা এইধৰণে কওঁ যে যিটো সপোন মই দেখা নাছিলোঁ কেতিয়াও যিটো সপোনৰ কথা মই ভবাও নাছিলোঁ তো সেইটো সপোন মই এতিয়া দিঠকত মই পাইছোঁ এনেকুৱা হৈছে কথাটো ইয়াৰ আগতে যেতিয়া মোৰ গ্ৰন্থখন গমধৰ গ্ৰন্থখন যিখন PMU বাদ চিলেক্ট হৈছিলে সেইখন নোবেল প্ৰাইজ সাহিত্যৰ নোবেল উইনাৰ এনি আৰ্নক্সে যেতিয়া 2022 চনত উন্মোচন কৰিছিলে আচলতে সেইটোৱে মোৰ প্ৰথম পদক্ষেপ আছিলে সম্ভৱতঃ বিশ্বৰ কোনোবা মানে নোবেল প্ৰাইজ উইনাৰক যে কেতিয়াবা চকুৰ সন্মুখত দেখিম তোমাৰ মানে সেই গ্ৰন্থখন নোবেল বঁটা বিজয়ী এগৰাকী সাহিত্যিকে উন্মোচন কৰিছিল কিমান ডাঙৰ কথা চাওক নোবেল বঁটা বিজয়ী বুলি ক'লে আমাক এনেকুৱা এটা ভাল লাগে আমি গৌৰৱ অনুভৱ কৰোঁ বা ডাঙৰ মানুহ আমাৰ কাৰণে হয় নহয় এতিয়া তোমাৰ চাগে একদম সেই সাংঘাতিক এটা অনুভৱ সেইটো আৰু সেইটো মানে আমি আগতে গম পোৱা নাছিলোঁ যে তেওঁৱে আমাৰ কিতাপকেইখন উন্মোচন কৰিব আমি গম পাওঁ নোবেল উইনাৰ আহিব নোবেল উইনাৰ আহিব বুলি কোৱাৰ লগে লগেতো আমাৰ মনটো বেলেগ ধৰণৰ এটা মানে আমাৰ এক্সাইটেড হৈ গ'লো কাৰণ নোবেল উইনাৰ যি নেকি আমি ভাৰতৰ কোনোবা কোণত থাকি তাতে অসমৰ মোৰ নিচিনা এখন ঠাইত থাকিম কোনোবা নোবেল উইনাৰক যে সন্মুখত দেখিম তেওঁক যে আমি একদম ইমান ক্ল'জলি পাম আৰু তেওঁৰ হাতে দ্বাৰা আমাৰ গ্ৰন্থ উন্মোচন হ'ব সেইটোতো ভাবিবলগীয়া কথাও নহয় ভাবিবলগীয়া মানে সপোন দেখিবলগীয়া কথাও নহয় মানে মোৰ নিচিনা মানুহৰ কাৰণে তাৰপিছত নোবেল উইনাৰে যেতিয়া উন্মোচন কৰিলে সন্মুখতে এইখিনিতে পাইছোঁ মানে বুজাব নোৱাৰা অনুভৱ আৰু তোমালোকে ৰাষ্ট্ৰপতিও পাইছিলা হয় ৰাষ্ট্ৰপতিকো পাম সেইটো মানে কিছুমান এইবোৰ সপোন দেখা নাই কেতিয়াও নেদেখা সপোন কিছুমান ৰাষ্ট্ৰপতি ভৱনলৈ নিমন্ত্ৰণ পালোঁ ৰাষ্ট্ৰপতি কিমান চনত পাইছিলা সেই নিমন্ত্ৰণ যোৱা বছৰ 2023 নিমন্ত্ৰণ পালোঁ খালি এবাৰ 24ত কামটো হৈছে আৰু 24 ফেব্ৰুৱাৰী মাহত ৰাষ্ট্ৰপতি ভৱনলৈ নিমন্ত্ৰণ পালোঁ তাতে
আমাৰ গ্ৰন্থসমূহৰ এক্সিবিশ্যন নিচিনা আছিলে তেওঁৰ লগত মত বিনিময় মানে দুখাৰ কথা পাতিলা তাৰমানে কি আৰু তেওঁ আমাক মানে শুভেচ্ছা জনাইছে আৰু এই কামখিনি কৰি যাব তোমাৰ এই গ্ৰন্থবিলাক কোনে প্ৰকাশ কৰিছে মোৰ সেইখনটো নেশ্যনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ আণ্ডাৰত ভাৰত চৰকাৰৰ তাৰ পাছত বাকী আৰু কি আৰু মৌচাকৰ লগত জড়িত হৈ আছো সৰুৰ পৰাই লেখা মেলা কৰি আছিলে চাগে হয় মৌচাকৰ লগত যেতিয়াৰ পৰা জড়িত হ'বলৈ তেতিয়া মানে এনেকুৱা হ'ল ছপা আখৰত নিজৰ নামটো লেখাৰ হেঁপাহ এটা আছে হয় মৌচাকত যেতিয়া দেখি থাকোঁ বিভিন্ন ঠাই অসমৰ বিভিন্ন ঠাই ল'ৰা ছোৱালীবিলাকৰ নামবোৰ মোৰ নিজৰ নামটো মানে যদি দেখা পাওঁ ছপা আখৰে কেনেকুৱা লাগিব অনুভৱটো সেই প্ৰথম যেতিয়া মোৰ মনত আছে প্ৰথম যেতিয়া মোৰ নামটো মৌচাকত প্ৰকাশ পাইছে আমাৰ মইতো কৃষক পৰিয়ালৰ ল'ৰা আমাৰ দেউতাই নদীৰ পাৰত চুমনিত মানে চুমনি চাফা কৰি আছে আৰু মই মৌচাকখন লৈ দৌৰ মাৰিছোঁ মোৰ নামটো ওলাইছে বুলি সেইদিনা গোটেই দিনটো মই ৰাতিও মানে মৌচাকখনকে লৈ থাকিলোঁ সেইটো প্ৰথম অনুভৱ আছিলে যেতিয়া নিজৰ নামটো ছপা আখৰত ওলাইছে যেতিয়া তাৰ পাছত তোমাৰ এতিয়া এই গল্পটো কেতিয়া সৃষ্টি হ'ল গল্পটোৰ বেছটো এনেকুৱা আছিলে গল্পটোৰ নামটো খঞ্জন পক্ষীৰ গান খঞ্জন পক্ষী মানে বালিমাহী ন বালিমাহী চৰাই হয় মই তেতিয়া এইটো ভবা নাছিলোঁ যে বালিমাহী চৰায়ে স্বৰ্গলৈ অহা যোৱা কৰিব পাৰে সেইটো ইণ্টাৰেষ্টিং ফেক্ট মই কেইদিনমানৰ আগতহে গম পাইছোঁ যে স্বৰ্গলৈ বালিমাহী চৰাইহে অহা যোৱা কৰিব পাৰে বেলেগে নহয় তাৰপিছত বালিমাহী চৰাই মই আমাৰ নদী পাৰৰ ঘৰ নদী পাৰত গা ধুই থাকোঁ কি নদী সেইখন আমাৰ এখন ডাংধৰা নদী কিন্তু আফুঘাটৰ ফালৰ পৰা চাবলৈ গ'লে শিলকৰি নদী আফুঘাটখন মানে মোৰ নিজৰ ফিকশ্যনেল দুনিয়াৰ নিচিনা আৰু লগ বন্ধু অবিহনে সেইখনেই মোৰ একমাত্ৰ সাৰথি তাৰপাছত গা ধুই থাকোঁতে তাতে বালিমাহী চৰি থকা দেখোঁ ইমান ভাল লাগে মানে বালিমাহীনো আৰু কি বুলি জনা নাযায় নেকি তেনেকুৱা কিবা নাম আছে নেকি খুচৰি খঞ্জন পক্ষী শব্দটো পালোঁ তেতিয়াই মানে খঞ্জন পক্ষীৰ গান নামটো মই ভাবি থৈছিলোঁ কিবা এটা এইটোৰ ওপৰত কৰিব লাগিব তাৰপিছত লাহে ধীৰে লকডাউন সোমালে তাৰপিছত তেনেকৈ আৰু এটা কম্পিটিশ্যন আছিলে কম্পিটিশ্যনটো কুৱেৰ থিমৰ ওপৰতে গল্প কম্পিটিশ্যন আছিলে তাৰ কাৰণে মই কিবা এটা লিখিবলৈ চেষ্টা কৰিলোঁ আৰু এইটো খঞ্জন পক্ষী গানটো সৃষ্টি হ'ল আৰু তাৰ জকাটো সৃষ্টি হ'ল তাৰপিছত এডিট চেডিট কৰি মেলি পঠালোঁ চিলেক্ট নহ'ল বাৰু সেইটো কোনো ডাঙৰ কথা নহয় কি কম্পিটিশ্যন আছিলে সেইটো সেই গল্প কম্পিটিশ্যনে আছিলে আমাৰ অসমতে পাতিছিলে তাৰপিছত তাতো চিলেক্ট নহ'ল পিছত আলোচনী সমূহলৈ পঠালোঁ মোক মানে মই দেখুৱাইছিলোঁ দুগৰাকীমানক বা দুগৰাকীমানক তেওঁলোকে চাই কৈছিলে যে এইটো বহুত ভাল হৈছে তুমি পঠাই দিব পাৰা বুলি কৈছিলে তেতিয়া আলোচনীলৈ পঠালোঁ অসমৰ আলোচনীলৈ পঠালোঁ হয় তেওঁলোকে 3 মাহৰ গেপৰ বিৰতিৰ মাজত পঠাবলৈ কয় মই 3 মাহৰ বিৰতিৰ মাজে পঠালোঁ যদিও কিন্তু মানে নাই অসমৰ আগশাৰী আলোচনী পঠাইছে চাগে ক'ব পাৰি তাৰপিছত অসমৰ আলোচনীয়ে সেই খঞ্জন পক্ষীৰ গান যিটো গল্প বিকাশ দিহিঙীয়া যিটো গল্প সেইটো কিন্তু প্ৰকাশ নকৰিলে তাৰ পাছৰ পৰা কিন্তু আচলতে সেইটোৱে মই বিফলতাৰ পাছত যি সফলতা আহিলে কিন্তু সেই দুৱাৰখন কিন্তু সাংঘাতিককৈ খোল খাই গ'ল নহয়নে হয় কি হৈছিলে তাৰপাছত মইতো এইটো ভাবি লৈছোঁ চাগে মই চাগে সেইটো কোৱালিটিৰ গল্পটো লিখিব পৰা নাই মোৰ চাগে সেইটো কোৱালিটি নাই মোৰ মানে সৰুৰ পৰা আত্মবিশ্বাসটো প্ৰায় কমেই কিন্তু এইটো বেছি আৰু আত্মবিশ্বাস নোহোৱা হৈ গৈছিলে আৰু তাৰপিছত মৌচাক মামা বাৰু আছে এইফালে পিছফালৰ পৰা ঠেলা এটা মাৰিবলৈ যে তুমি পাৰিবা ঠিক তেনেকৈ মৌচাক মামাই মোৰ সেই গমধৰ লিখাৰ সময়তো মানে মই একদম লিখিব নোৱাৰোঁ আৰু কাৰণ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা ক'ত মোৰ নিচিনা মানুহ এটা যি নেকি আলোচনীও লেখা ৰিজেক্ট কৰে তাতনো পঠোৱা সাহসকণ কৰোঁ কেনেকৈ তো সেনেকুৱা কথা তাৰপিছত গল্পটো ব্ৰিটিছ কাউন্সিলৰ প্ৰজেক্ট ৰাইট আছামিজত চিলেক্ট হ'ল পঠোৱাৰ পিছতে চিলেকশ্যন পালাই তুমি মানে আহিলে খবৰ সেইটো পঠালোঁ ছাবমিট কৰা ডেডলাইনৰ পিছত তেওঁলোকে মোক ফোন কৰি পেলাই কৈছে মোৰ গল্পটো তেওঁলোকৰ প্ৰজেক্টটোৰ কাৰণে শ্বৰ্ট লিষ্ট হৈছে ফাইনেল লিষ্টত আহেনে নাহে তেওঁলোকে ক'ব নোৱাৰে খালি শ্বৰ্ট লিষ্টত আহিছে বুলি ইনফৰ্ম কৰিলে জনালে যে যদিহে ফাইনেল লিষ্টত আহে এইটো মানে ৱৰ্কশ্বপত যাব পাৰিম নে নোৱাৰিম তাৰপিছত মই ক'লোঁ ঠিক আছে মই পাৰিম তাৰপিছত মই ফাইনেল লিষ্টত কলটো পালোঁ আৰু ফাইনেল লিষ্টত চিলেক্ট হ'লোঁ তাৰপিছত লাহেকৈ মানে মোৰ কাৰণে দুৱাৰকেইখন মুকলি হৈ যোৱাৰ নিচিনা হ'ল নিশ্চয়কৈ সঁচাকৈ মই নিজে আচলতে আচৰিত হৈছোঁ কাৰণ এইটো কাৰণে আচৰিত হৈছোঁ যিটো গল্প খঞ্জন পক্ষীৰ গান যিটো গল্প আচলতে খুব যুৱ অৱস্থাত লিখিছিলে প্ৰায় বয়স তেতিয়াও বয়স চাগে বেছিও হোৱা নাছিলে তেতিয়া মই 2020 চন মানত কিমান হ'ব 23-24 তেতিয়াতো সাহিত্যিকৰ সেইটো পোৱাই নাই মানে সাহিত্যৰ যিটো উকমুকনি আচলতে লেখাৰ যিটো তাৰণা সেই তাৰণাত যিটো লিখিছে আচলতে সৃষ্টি কৰিছে তাৰপাছত সেই যিটো খঞ্জন পক্ষীৰ গানটো তেওঁ যিটো গল্প তেওঁ প্ৰস্তুত কৰিলে সেইটো অসমৰ আলোচনীবিলাকে নাকচ কৰাৰ পাছত তেওঁ ব্ৰিটিছ কাউন্সিলৰ যিখন হেৰিয়ত সুবিধা পালে তাৰ পাছৰ পৰা কেনেদৰে ক'ত কি প্ৰকাশ পালে সেই কথাখিনি অকণমান কোৱাচোন হয় ব্ৰিটিছ কাউন্সিলৰ প্ৰজেক্টটো আমাৰ প্ৰজেক্টৰ সহযোগ কৰিছিলে কলকাতাৰ বি বুকছ নামৰ পাব্লিকেশ্যনে
আৰু এতে সাপোৰ্ট কৰিছিলে জাৰ্মানীৰ KWF ষ্টিফটাক নামৰ এইটো তেওঁলোকৰ ফাউণ্ডেশ্যনটোৱে আৰু তাৰপিছত মোৰ তাতে সিলেক্ট হ'ল আমাৰ সকলোবোৰ গল্প প্ৰায় 10টা গল্প এটা সিলেক্ট হৈছিলে অসমীয়া গল্প অসমীয়া 10 গৰাকী গল্পকাৰ 10টা গল্প আছিলে তাৰ মাজত মইও আছিলোঁ তাৰপিছত তেওঁলোকে গল্পটো সিলেক্ট কৰি অনুবাদ কৰিলে অনুবাদ কৰাৰ পাছত কেইদিনমানৰ পিছত মোক জনালে যে মোৰ গল্পটো ৱৰ্ডছ উইদাউট বৰ্ডাৰ্ছ নামৰ ইউএছএৰ যিখন জাৰ্নেল আছে বিখ্যাত জাৰ্নেল এৱাৰ্ড উইনাৰ জাৰ্নেল তেওঁলোকে মানে প্ৰকাশ কৰিব বিচাৰিছে মই অনুমতি দিওঁ নে নিদিওঁ তেওঁলোকে মই অনুমতিটো মোৰ কোনো কথাই নাই দিয়া হ'ব তাৰপিছত আৰু তেওঁলোকে গল্পটো ল'লে কিতাপখন প্ৰকাশ হোৱাৰ আগতে গল্পটো প্ৰকাশ হৈ গ'ল ইউএছএৰ জাৰ্নেলখনত যিখন আমাৰ কলকাতাৰ পাব্লিকেশ্যনটোৱে আমাৰ এন্থলজিখনৰ ইংৰাজী অনুবাদৰ সংস্কৰণটো আমাৰ ভাৰতীয় সংস্কৰণটো প্ৰকাশ কৰিছে হয় তাৰপিছত তাতে প্ৰকাশ হ'ল ইফালে ইউএছএৰ জাৰ্নেলখনত প্ৰকাশ হ'ল এটা কথা যে ইউএছএৰ সেইখন জাৰ্নেলত প্ৰকাশ পোৱা মোৰ গল্পটো প্ৰথম অসমীয়া গল্প আৰু তাৰ লগতে মানে আগতে পূৰ্বতে তেনেকুৱা অসমৰ কোনো সাহিত্যিকৰ গল্প প্ৰকাশ পোৱা নাছিলে সেইখন জাৰ্নেলত প্ৰকাশ পোৱা নাছিলে সেইখন জাৰ্নেলত তাৰপিছত তাতে মোৰ দুইটা ভাষাতে এভেইলেবল হ'ল ইংৰাজীৰ লগতে অসমীয়া ভাষাটো সমানে এভেইলেবল হৈছে সেইটো ভাল লাগিছে যে ইউএছএ জাৰ্নেলখন অসমীয়া ভাষাটো প্ৰথম এভেইলেবল হৈছে আৰু মোৰ গল্পটো দুইটা ভাষাত পঢ়িব পৰা সুবিধা কৰি দিছে তাৰপাছতে একেখন কিতাপ লণ্ডনৰ পৰা প্ৰকাশ হ'ল তাৰ মাজতে ব্ৰিটিছ কাউন্সিলৰ মানে যেহেতু ব্ৰিটিছ মানে মই কৈছিলোঁ মই মানে আমাৰ ইণ্ডিয়াত বিশেষকৈ লং নাইট অফ লিটাৰেচাৰ বুলি ইউৰোপিয়ান ইউনিয়নে এটা ইভেণ্ট অনুষ্ঠিত কৰে কেৱল ইউৰোপীয় সাহিত্যিকসকলক লৈ যোৱাবাৰ মোক মানে তাতে ইউকেক ৰিপ্ৰেজেণ্ট কৰিবলৈ তেওঁলোকে পঠালে ইউকেক ৰিপ্ৰেজেণ্ট কৰাটো মোৰ কাৰণে ডাঙৰ কথা তাতো মই এনেকুৱা প্ৰশ্নৰ সন্মুখীন হৈছিলোঁ তাতে যেহেতু পাব্লিক ইভেণ্ট আছিলে মোক সুধিছে ইউকে কি আছে এও মানে তাত সুধিছিলে নে আফুঘাট কি সুধিছে কোনো মোকতো সুধিছে কোনোবাই মোৰ ব্লগ চাই আহিছে কিবা কিবি সকলোবোৰ চাই আহি পেলাই সুধিছে মই চাইছিলোঁ যে আফুঘাট কি সুধিছে আফুঘাট কি বুলি কৈ দিয়াৰ লগে লগে মানে মোৰ মানে নিজেও মানে ক'বলৈ অকণমান মানে থুটা মোজা লগা হৈ যায় আফুঘাট কি দিয়া আফুঘাট মানে এনেকুৱা সৰুৰ পৰাইতো হেৰি পটাৰ পঢ়িছিলোঁ হেৰি পটাৰ এখন বেলেগ দুনিয়া ঠিক তেনেকৈ সেই বাকীবোৰ কাহিনী প্ৰভাৱিত কৰি পেলাই মই যিহেতু মোৰ লগ বন্ধু নাছিলে তেনেকৈ মই নিজৰ মাজতে নিজৰ এখন পৃথিৱী বনাই লোৱা নিচিনা হৈছিলে সেইখনৰ নাম মানে দিলোঁ আফুঘাট এতিয়া আফুঘাট নামটো কিয় দিলোঁ এইটো মোক তেতিয়া সুধিছে আফুঘাট নামটো কিয় দিলোঁ আফুঘাট নামটো শুনিলে কিবা ভাং খোৱা কানি খোৱা মানুহৰ নামৰ নিচিনা লাগে তাৰপিছত কৈছে নহয় মই কৈছোঁ এইটো বহুত ভাবি চিন্তি দিছোঁ কাৰণ এইটো মানে মই মাইথলজিৰ লগত ৰিলেট কৰি দিছোঁ শিৱৰ লগত এনেকুৱা কিবা কিবি এনেকৈ বহুতখিনি ষ্টৰি মিক্স কৰি পেলাই মই আফুঘাট নামটো দিছোঁ তাৰপিছত কলকাতাত মোক সুধিলে যে আফুঘাটৰ ষ্টৰিটো কি মানে আমাৰ প্ৰত্যেককে ভলণ্টিয়াৰ দিয়া হৈছিলে কলকাতাত মোৰ ভলণ্টিয়াৰজন আৰু এগৰাকী আছিলে মানে ইভেণ্ট শেষ হোৱাৰ পিছত দুটা মোৰ ওচৰত আহি বহিছে মোক সুধিছে কেনেকুৱা কি কাৰণ মই অসমৰ পৰা গৈ ইউকেক ৰিপ্ৰেজেণ্ট কৰিছোঁ গতিকে সিহঁতৰ কাৰণে অকণমান বেছি বেলেগ ধৰণৰ কথা আছিলে এইটো কথা মানে আনকি দিল্লী ইউনিভাৰ্চিটি যেতিয়া আমাৰ ইভেণ্ট আছিলে দিল্লী ইউনিভাৰ্চিটিৰ আলোচনাটো মানে আমাক দিল্লী ইউনিভাৰ্চিটিত এনেকুৱা হ'ব লগা আছিলে আমাৰ চেমিনাৰ নিচিনাকৈ মানে সকলোকে পেনেলত বহাই ইউৰোপীয় সাহিত্যৰ ওপৰত আলোচনাখন আগবঢ়াই লৈ যোৱা কথা আছিলে কিন্তু মানে তাত কি হ'ল যিজনে আমাক ইন্ট্ৰডিউচ কৰাজনে কি হ'ল ইমানেই এক্সাইটেড হৈ গ'ল যে তেওঁ কৈছে যে আমাৰ অসমৰ পৰা আমাৰ ভাৰতৰ পৰা এটা ইউৰোপিয়ান লিটাৰেচাৰৰ ইভেণ্টত ইউকেক ৰিপ্ৰেজেণ্ট কৰিছে সেইটো আমাৰ কাৰণে ডাঙৰ কথা প্ৰথম মোকে মাতি দিলে এতিয়া মই একো অভাৱ পোৱা নাই তথাপিও হেণ্ডেল কৰিলোঁ আৰু কেনেবাকৈ মানে সেইটো এটা ডাঙৰ অভিজ্ঞতা হ'ল মোৰ তাৰপাছত আফুঘাট মোৰ নিজৰ ধুনীয়া আফুঘাটৰ এখন নদী আছে শিলকৰি নামে কিন্তু মানে মোৰ সাধাৰণতে ষ্টৰিবোৰ সেই আফুঘাটক ভিত্তি কৰিয়ে হয় খঞ্জন পক্ষী গানো আফুঘাটৰ ভিতৰৰ কাহিনী হয় তেনেকৈ আৰু তোমাৰ এতিয়া কিমান গল্প তুমি এতিয়ালৈকে সৃষ্টি কৰিছা গল্প বহুত বেছি মই লিখা নাই মই বুৰঞ্জীমূলক গল্প দুটা লিখিছোঁ আৰু গল্প আৰু বেলেগ প্ৰকাশিত গ্ৰন্থ তোমাৰ কি আছে বা অনুবাদ তুমি গ্ৰন্থ কৰিছা প্ৰকাশিত গ্ৰন্থ মোৰ মৌলিক গ্ৰন্থ গমধৰখনে সেইখন নেশ্যনেল বুক ট্ৰাষ্টে প্ৰকাশ কৰিছে সেইখনৰ বিষয়ে ক'লোৱেই প্ৰাইম মিনিষ্টাৰ ইবা মেণ্টৰশ্বিপত চিলেক্ট হৈছিলে তাৰপিছত আৰু NBTৰ পৰা 3খন অনুবাদ কৰিছোঁ আগবাকে এখন প্ৰকাশ কৰিছে সেইখন মৌচাকত প্ৰকাশ হৈছিলে তাৰপিছত শেহতীয়াকৈ অসম প্ৰকাশন পৰিষদৰ এটা প্ৰজেক্টত মই আছিলোঁ তাতে কল অফ দ্য ৱাইল্ডখনৰ অনুবাদ হৈছে অৰণ্য ৰুকি নামেৰে এইকেইখনেই বৰ্তমান নিশ্চয়কৈ দেখিছে আপোনালোকে কেনেকুৱা এজন প্ৰতিভাসম্পন্ন যুৱক বিকাশৰ কথাখিনি আঁতৰি কৈছোঁ যে আত্মমুখী এজন জীৱন আত্মমুখী তুমি অলপ নিজৰ লৈ খুব ব্যস্ত থকা এজন যুৱক আচলতে তেনেকৈ কৈশোৰটো তেনেকৈ পাৰ কৰি আহিছে আৰু তাৰ সেই মানে আত্মমুখী যুৱকজনে কিন্তু এতিয়া সেই যিটো বিশ্ব সাহিত্যলৈ যি আচলতে তেওঁৰ খোজ দিছে এই খোজ অতি কিন্তু সবল এই খোজ কিন্তু খুব এটা গুৰুত্বপূৰ্ণ অসমৰ সাহিত্য ক্ষেত্ৰত বা যে এটা বা বিশ্ব সাহিত্য ক্ষেত্ৰত যে এটা নাম উজ্বলাব এটা সময়ত বিকাশে সি কিন্তু নিশ্চিত মই এতিয়া এই যিটো যাত্ৰাটো এতিয়া শেহতীয়াকৈ এতিয়া তুমি কিছুদিনৰ পাছতে
জাৰ্মানীৰ ফ্ৰেংকফুৰ্টলৈ যাত্ৰা আৰম্ভ কৰিব হয়। প্ৰায় 13 দিনীয়া মানৰ কাৰ্যসূচী লৈ পিনি যাব এই যাত্ৰাটো কি হ'ব আচলতে এই তোমাক কিয় জাৰ্মানীলৈ মাতিছে সেই বিষয়ে অলপ জানিব বিচাৰিছোঁ যেহেতু মই কৈছিলোঁ আমাৰ ৰাইট আছামিজ নামৰ প্ৰজেক্টটো আছিলে গোটেই প্ৰজেক্টটো ৰিপ্ৰেজেণ্ট কৰিবলৈ মাতিছে অথাৰ হিচাপে মোৰ লগত ট্ৰান্সলেটৰ আছিলে আমাৰ হৰ্ষিতা হিয়া মোৰ গল্পটো তেওঁ ট্ৰান্সলেট কৰিছে হয় আৰু আমাৰ বি বুকছ প্ৰকাশনৰ এডিটৰ ৰিদ্ধি মৈত্ৰা তেওঁ যাব আমি তিনিগৰাকী যাম এই গোটেই প্ৰজেক্টটো ৰিপ্ৰেজেণ্ট কৰি তাত কি হ'ব তাত মই মোৰ খঞ্জনপক্ষী গান পাঠ কৰিবা হয় সেইটো মানে অসমীয়াত পাঠ কৰিবা নে এইটো ইংলিছত পাঠ কৰিবা মোৰ মতে মই অসমীয়াতে পাঠ কৰিবলৈ বিচাৰিম কাৰণ অসমীয়াত পাঠ কৰোঁতে যিটো মই তেওঁলোকক মানে চিত্ৰকল্প এটা সৃষ্টি কৰি দিব পাৰিম যদিও তেওঁলোকে বুজি নাপাব এইটো মই এই ধৰণে মই অসমীয়াত ইউকেক ৰিপ্ৰেজেণ্ট কৰি পাঠ কৰোঁতে মই সেইদৰে পাঠ কৰিছিলোঁ তেওঁলোকে কেনেকৈ বুজি পাব তাৰ সমান্তৰালভাৱে ইংৰাজীটো পঢ়ি যাব ন হয় তেতিয়া মানে ইংৰাজী পঢ়োঁতে কি ধৰণে পঢ়িব সেইটো মই নাজানো কিন্তু মানে মই অসমীয়াত পঢ়োঁতে যিটো মূল ভাৱটো প্ৰকাশ কৰি পঢ়িব পাৰিম সেইটো মই ভাবিছোঁ ভাল হ'ব আলোচনা কৰিব লাগিব এই সম্পৰ্কে কি ধৰণে তুমি যিহেতু এই গল্পটো যিহেতু বিশ্বৰ কেইবাগৰাকী সাহিত্যিকে পঢ়িছে পঢ়ি কেনেকুৱা ধৰণৰ তেওঁ মন্তব্য কৰিছে বা তেওঁলোকে কি কৈছে তোমাৰ এই গল্পটোৰ বিষয়ে গল্পটোত তেওঁলোকে কোনোবাখিনিত নহয় কোনোবাখিনিত নিজক বিচাৰি পোৱা বুলি কৈছে যদিও গল্পটো কুৱেৰ থিমৰ হয় তথাপিও মানে কৈশোৰ কালৰ যিটো মনস্তাত্ত্বিক দিশ মনস্তাত্ত্বিক যুঁজখন বা অভিভাৱকক মানে টাৰ্গেট কৰি যিটো লিখা হৈছিলে সেই সকলোবিলাক কোনোবাখিনিত নহয় কোনোবাখিনিত তেওঁলোকেও কোনোবাটো মুহূৰ্ত যেন পাৰ কৰি আহিছে এই ধৰণে তেওঁলোকে কয় তাৰমানে তোমাৰ যিটো গল্প আছিলে সেই গল্পটোক আচলতে এজন কিশোৰৰ বা শিশুৰ মনৰ কথাখিনি যাতে অভিভাৱকে বুজি পাওক সেই ধৰণে তুমি উপস্থাপন কৰিছা নেকি হয় এজন কিশোৰৰ নিজৰ ভিতৰতো যে এখন মানে আমাৰ কৈশোৰ কালটো এনেকুৱা হয় বহুত বেছি ধৰণৰ কথা কিছুমানে একেবাৰে জুমুৰি দি ধৰে কাৰণ ক্লাছ 6-7 মানলৈকে আমি মানে 6 মানলৈকে কি হয় স্কুলৰ বস্তুবোৰ আমাৰ সৰু হৈ থকা যায় 6ৰ পৰা হঠাতে ডাঙৰ হৈ যায় 6ৰ পৰা মানে ক্লাছ 10 পোৱা মানে বহুতখিনি কথা জানো সেই 3 বছৰৰ ভিতৰত মানে ইমান বেছি কথা আহি যায় মনত মানে চাৰিওফালৰ পৰা আহে তো সেই সময় মানে যদি ভালকৈ হেণ্ডেল কৰা নাযায় বহুতখিনি খেলিমেলি সৃষ্টি হ'ব পাৰে তো অভিভাৱকে এই সময়ছোৱাত মানে ল'ৰা ছোৱালীক বা সন্তানক বুজাটো খুবেই প্ৰয়োজনীয় বুজা মানে মেণ্টেলি বস্তুটো বুজাটো আৰু কি হয় বহু অভিভাৱকে এনেকুৱা কৰে তেওঁলোকৰ সময়ত যেনেকৈ চলিছিলে তেনেকৈ চলিব বিচাৰে বা মানে নিজৰ সন্তানকো তেনেকৈ কৰিব বিচাৰে তেওঁলোকে যিটো ভাবে সেইটোৱে মানে শুদ্ধ বুলি ভাবে কিন্তু এনেকুৱা নহয় আমাৰ পৃথিৱীখন দিনে চলি মানে আগবাঢ়ি গৈ আছে এতিয়া সতীদাহ পথাৰৰ সময়ত যদি মানে কোনোবা এজন অভিভাৱকে বৰ্তমান সময়ত সেইটো মেণ্টেলিটি চলাবলৈ যায় এইটোতো নহ'ব ঠিক তেনেকৈ আমাৰ যেনেকৈ আমি মাক দেউতাকৰ পৰা শিকোঁ অভিভাৱকৰ পৰা শিকোঁ বা চাৰিওফালৰ বয়োজ্যেষ্ঠসকলৰ পৰা শিকোঁ বয়োজ্যেষ্ঠসকলেও সময়ৰ লগত ভিত্তি কৰি আমাৰ পৰা মানে কিবা নহয় কিবা এটা মানে এক্সচেঞ্জ কৰাটো মানে ভাল বুলি ভাবোঁ আৰু ইটোৰ পৰা সিটো কালচাৰ এডপশ্যন আৰু এনেকুৱা জেনেৰেশ্যন গেপটো চাগে তেতিয়াহে নহয় এতিয়া তোমাৰ যিটো জাৰ্মানীলৈ তুমি কেতিয়া যাবা এতিয়া মই ইয়াৰ পৰা অসমৰ পৰাতো 11 তাৰিখে ওলাম 11 তাৰিখে যাবা তাত কেইদিন থাকিবা জাৰ্মানীত তাত মই 13 তাৰিখৰ পৰা 18 তাৰিখলৈকে আছোঁ 18 তাৰিখে মোৰ ৰাতি ফ্লাইট আছে ৰিটাৰ্ণ ফ্লাইট আৰু তাত এতিয়া তুমি তাত নিজৰ গল্পটো পাঠ কৰিবা আৰু কি কাৰ্যসূচী আছে তাতে অসমীয়া ভাষাত লিখা মেলা লগতে ভাৰতীয় ভাষাত লিখা মেলা এই সম্পৰ্কীয় এখন বৈঠক আছে তাতে অংশগ্ৰহণ কৰিম আলোচনা চক্ৰ আছে হয় ফ্ৰেংকফুৰ্ট ফুৰা হ'ব চাগে তোমাৰ ফুৰা মেলা কৰিবা নে ফুৰা মেলা কৰিবলৈ যদি সময় পাওঁ নিশ্চয় অকণমান সময় ফুৰা সেইটো কাৰণে এদিন ডাঙৰ এখন হেৰিলৈ যাবা তাত অলপ তেওঁলোকে আমাৰ কাৰণে স্পেচ ৰাখিছে বাকী তোমাৰ হেৰিখিনি যাৱতীয় কামখিনি হৈছে ভিছা চিছা কাম সেইখিনি কাম হৈ গ'ল এতিয়া বছ সময়টো লৈ আছে বাৰু আমি বিকাশৰ বহুতখিনি কথা পাতিলোঁ ঘৰৰ কথা অলপ পাতিব বিচাৰিছোঁ বিকাশৰ ঘৰত কোন কোন আছে বা তোমাৰ পৰিয়ালৰ কথা যদি অলপ কোৱা পৰিয়ালৰ কথা ক'বলৈ গ'লে মই মা দেউতাই আছোঁ বুলি ক'ব পাৰিম বৰ্তমান আৰু মোৰ এটা পোৱালি আছে বাপুকণ নামৰ ঠিক আছে আমি ঘৰত এনেকৈ আছোঁ পোৱালি মানে কি পোৱালি মানে হেৰি অলপ মানে জীৱ জন্তু ভাল পোৱা ন হয় জীৱ জন্তু ভাল লাগে আৰু মানে এতিয়া যিখন অনুবাদ কৰিলোঁ অৰণ্যৰ উকি নামৰ কল অফ দ্য ৱাইল্ড সেইখনত মানে এটা কুকুৰৰ কাহিনী আছে মানে মই একদম পুৰা আৰু বহুত কানেক্ট কৰি লিখিব পৰা হৈছে সেইখন যেতিয়া অনুবাদ কৰিছিলোঁ তাৰ লগত ভাল লাগে আৰু মই কথা পাতি থাকোঁতে এনেকুৱা লাগিছে মই শশাংকক কৈছোঁ শশাংক কেমেৰা কৰি আছে মানে ইয়াৰ যিবিলাক থিম বা ই যিবিলাক লিখিছে বা ই যিবিলাক কৰি আছে কাম এদিন চাবা তুমি বিশ্বৰ কোনোবা চিনেমা ভাল ডাঙৰ চিনেমাৰ মানে চিত্ৰনাট্য হ'ব মই আজি কৈ থৈছোঁ কথাটো মানে ইয়াৰ যিখিনি কল্পনা যিখিনি কল্পনা কৰে যেনেকৈ ভাবে কথাবিলাক সেইটো কিন্তু বহুত এটা বেলেগ ধৰণৰ এটা ইয়াত আছে
সেয়েহে মই কৈছোঁ যে বিশ্বৰ এদিন কিন্তু চিনেমা নিৰ্মাতাই ইয়াৰ স্ক্ৰিপ্ট ল'ব বা ইয়াৰ কাহিনী ল'ব কি কৈছিলা মোৰ চিনেমাৰ স্ক্ৰিপ্ট এটা আছে আছে 2016 সেই সময়ছোৱাতে মানে মোৰ কাৰণে সেই সময়ছোৱা অকণ বেছি টাৰ্ণিং পইণ্টৰ নিচিনা সেই সময়ত মানে আৰু মই কথাবোৰ অলপ বেছি অকণমান দেৰিকে বুজি পাওঁ তো সেইটো কাৰণে মোৰ চাগে যিটো কৈশোৰকালটো দেৰিকে ষ্টাৰ্ট হ'ল সকলোবিলাক দেৰিকে ষ্টাৰ্ট হোৱাৰ নিচিনা হৈছে পিছত মই যেতিয়া বুজি পাইছোঁ তেতিয়া মই মানে ষ্টৰি ডেভেলপ কৰিছিলোঁ হা ষ্টৰিটো ডেভেলপ কৰি মই স্ক্ৰিপ্টটো লিখিলোঁ শ্বৰ্ট ফিল্ম এখনৰ স্ক্ৰিপ্ট মোৰ ইমানেই কনফিডেন্স আছে সেইকাৰণে মই মানে আন্তঃৰাষ্ট্ৰীয় মই এৱাৰ্ড পাম খালি মই শশাংক দাক দিলোঁ শশাংক দাই মানে সেইখন বনামকে আজি মোৰ 3 বছৰ ধৰি বনাব ঠিক আছে বনাব আমিও আশা কৰিছোঁ যাতে হয় সেই কনফিডেন্সটো আছে যিটো ল'ৰা আচলতে আত্মবিশ্বাস নাছিলে তাৰ আজি যিটো কনফিডেন্স যিটো ল'ৰা মানে অন্তৰ্মুখী আছিলে নিজৰ লগত কথা পাতি থাকে নিজৰ এখন জগতত থাকে সেই ল'ৰাটো আজি বিশ্বৰ দৰবাৰত আজি চিনাকি হৈছে বিশ্বৰ দৰবাৰত সি দপদপাবলৈ সক্ষম হৈছে ইয়াতকৈ আৰু আমাৰ অসমৰ কাৰণে অসমৰ যুৱকসকলৰ কাৰণে ইয়াতকৈ কি আদৰ্শ থাকিব পাৰে মই আজি এইজন যুৱকৰ লগত আজি আপোনালোকক চিনাকি কৰাই দিলোঁ আৰু বিকাশ মই তোমাক অভিনন্দন জনাইছোঁ শুভেচ্ছা জনাইছোঁ তোমাৰ এই যিটো যাত্ৰা সাহিত্যৰ ক্ষেত্ৰত বিশ্বমুখী যিটো যাত্ৰা এই যাত্ৰাই যাতে তোমাৰ মনে ভবাৰ দৰে যাতে হৈ উঠক বিশ্বত এদিন তোমাৰ নাম উজলি উঠক যাতে অসমীয়া সাহিত্যৰ যিটো দপদপনিটো বিশ্ব সাহিত্যত যাতে থাকক মানে জিলিকি থাকক আচলতে নাম লিপিবদ্ধ হৈ ৰওক এইখিনি কামনা কৰিছোঁ আচলতে শুভেচ্ছা জনাইছোঁ আৰু যি তুমি জাৰ্মানীলৈ যাবা তাৰ কাৰণেও তোমাক শুভেচ্ছা জনাইছোঁ ফুৰি মেলি আহিবা ভালকৈ আমালৈ লৈ আহিবা কিবা যদি ভাল বস্তু পোৱা নিশ্চয় দেই সেইখিনিয়ে কথা আচলতে আজি আপোনালোকক এনে এজন যুৱ লেখকক এনে এজন যুৱকক আপোনালোকৰ সন্মুখত আচলতে চিনাকি কৰাবলৈ পাই আজি খুব ভাল পাইছোঁ আজি এটা ভাল মই ভাবিছোঁ যে আজি এটা ভাল ভিডিঅ' বা ভাল কথা কিছুমান মই আজি আপোনালোকৰ আগত ক'বলৈ পাইছোঁ বা এই যুৱকজনৰ যিখিনি প্ৰতিভাখিনি আপোনালোকৰ সন্মুখত উপস্থাপন কৰিবলৈ পাই ময়ো নিজে সুখী হৈছোঁ আৰু ভিডিঅ'টো ইমানতে সামৰি মাৰিব বিচাৰিছোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো উপযোগী বুলি ভাবিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ দাদা